মোৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আৰু লগতে ৰঙালী ৰঙে আপোনালোকৰ ঘৰখনলৈ সুসমৃদ্ধি কঢ়িয়াই আনক তাকে আশা কৰি এইটো পজিশ্যনত বহি থকা দেখি আপোনালোকে ইবিধ কৰিবলৈ বহা বুলি একদমেই নাভাবে। মই আজি তামাম কামত ব্যস্ত, গৰু বিহু যে সেইকাৰণে গৰু সানিবলৈ হালধি বখলাই আছো, মানে গুচাই আছো। মাহখিনি অলৰেডি পিছা হৈ গ'ল, এতিয়া গৰুকেইজনীক খানাতহে বলাম। গৰুক মাহ হালধি খানাৰ লগতে আপোনালোকেও মাহ হালধি খানে নাই জনাবচোন বাৰু কমেণ্ট কৰি। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তহলি মস্ত গৰু। ভিডিঅ' চাই থকা কোন আছা বাৰু? মানৱৰূপী গৰু মাথাতে লাও লৈ কোবাম, কিন্তু বেয়া নাপাব দেই, এনে ধেমালিহে কৰি। ইমান যে দুখ, কেমেৰামেনৰ ভুলৰ কাৰণে গৰু মাহ হালধি খানা ভিডিঅ'ই কৰিব নোৱাৰিলো, ফটোহে উঠালে। বাৰু পিছে সেইবোৰ এতিয়া বাদ দিয়ক, গৰুক মাহ হালধি খানা অলৰেডি হৈ গ'ল। ময়ো মানৱৰূপী গৰুটোৱে মুখে হাতে মুখে চবতে লৈ ল'লো মাহ হালধি। আকৌ ইফালে চোতালত দাদাহঁতৰ আকৌ ফাকুৱা সদৃশ পৰিৱেশে বিৰাজ কৰি আছে, ময়ো তাতে গৈ যোগদান কৰিয়ে ল'লোগৈ নহয় কেমেৰামেন হিচাপে। মই আকৌ পিছে বাহিৰৰ পৰা চিঞৰি দিলো নহয়, বোলো বৰমাজি লাগি ৰাখো। বাৰু পিছে সেইবোৰ এতিয়া বাদ দিয়ক, সোঁফালৰ পৰা এটা ধমকি আৱাজ শুনিব পালো। মই বোলো কিহৰ আৱাজ? শেষত গম পালো আমাৰ জেনী কুকুৰজনীয়ে মানুহ আৰু গৰুক মাহ হালধি লগোৱা দেখি তাই জ্বলি পোকে মৰিছে, তাইক হেনো সানিব লাগে। মই বোলো তোক মাহ হালধি সানি গা ধুৱাব লাগিলে তই পেপুৱা লাগি মৰি। ব্লুটুথ বক্সত বিহু লগাই দাদাহঁতে গৰু নোৱাই আছে, মইহে ভিডিঅ' কৰিব নাপালো। মই আকৌ পিছে বডি দেখুৱাই ফটো দিবলৈ তামাম বেয়া পাই ধৰাই পৰিলো। মিছামিছি আপোনালোকৰ আগত লাজে পালো। গা পা ধুই কৰি বৰ্তমান আহি আমি আৰু ক্ৰিকেট খেল পাই গ'লোহি। ক্ৰিকেট খেল আছে যে আজি তামাম বেটিং কৰোঁ কিন্তু দেই। পিছে আমাৰ খেল খেলা হৈ গ'ল, কিন্তু মোৰ ভিডিঅ' কৰিবলৈ মানুহে নাপাওঁ। ভালেই হ'ল দিয়ক আপোনালোকে নাচালে, নহ'বা মোৰ সৃষ্টিৰাধি আপোনালোকে লাজে পালে হয়। আৰু মইতো আচৰিত, ইহঁতৰ চকু ফেঁচাতকৈ তীক্ষ্ণ নেকি? ইমান ৰাতি কেচ ধৰি আকৌ ইফালে ছিক্সো মাৰিছে। শেষতহে আন্ধাৰত খেলিব পৰা আচল ৰহস্যটো মই গম পালো। ইহঁতে হেনো সৰুতে খুব পুঠি মাছ খাইছিল, হাজিৰা কৰি খাইছিল হেনো, সেইকাৰণে এতিয়া সন্ধিয়া ৰাতি দেখি খেলিব পাৰিছে। শেষত আকৌ এবাৰ আপোনালোকলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু লগতে ইমানলৈকে যদি ভিডিঅ'টো চাই আছে, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব, তেতিয়াহে মই আগলৈ ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম। হেপী ৰঙালী বিহু, জয় আই অসম।